Hey, শুনছানে না? কিমান টোপনি মাৰি থাকা? বিয়া যাবা হেমাহে হল কিবা কাম বন ঠাণ্ডা নাই নেকি তোমাৰ? হে খালি তুমি খালি কি জগিয়ে থাকা টোপনি মাৰতে খালি ভালকে টোপনি মাৰা নিদা কিয়নো নকম টকাখিনি হেতো শেষ হল কামলৈ কিবা যা ঠাণ্ডা নাই নেকি তোমাৰ? যাম ৰবা হে কালিলৈ যাবই লাগিব কাইলৈ কিন্তু তুমি কামক গেলে মোক এজু সুজেৰ কিন্তু আনি দিব লাগিবই দে কিন্তু ৰবা ইমান কি হৰতাম কাপোৰ লবা হলে নে হেইব নাজানো কিন্তু মোক কাপোৰ লাগিবই লাগিব মই জানো হেতোয়ে জানো মই বেলেগ একো নাজানো দিম ৰ হে কাপোৰ ইমান কি হৰ কাপোৰ লাগে হয় কামতে যোৱা পাৰ নাই মইহে জানো মোকতোন ঘৰত মাহঁতে 15 দিনৰ মূৰে মূৰে কাপোৰ দিছিলে তুমিতোন এমাহ পাৰ হৈ গ'ল এজোৰো মোক কাপোৰ দিয়া নাই তুমি হে তোমালোকৰ ঘৰত কেইজন চাকৰি কৰে দেউতাই চাকৰি কৰে তোমাৰ ককাই চাকৰি কৰে আৰু মই কি কৰো মই দিন হাজিৰা কৰো মই ইগলা নাজানো যোনে যি কৰে কৰক কিন্তু মই ঘৰত কাপোৰ পাইছিলো এতেও পাবা লাগিব মই কাপোৰ এইবোৰ নচলিব তোমাৰ ঘৰৰ চিষ্টেম ইয়াত সলনি কৰিব লাগিব এইবোৰ নচল মই কি কৰো মই দিন হাজিৰা কৰো ফুটানি আছে খাবি অকলে বাৰে আৰু বস্তু দিয়াৰ কথা ক'লে খং উঠে চালা দেৰি হৈ গ'ল কামত যোৱা কথা আছিল নহয় যি নিয়ৰছো টোপনিয়ে মাৰি আছে তই ইথানে উঠফাৰে হোৱা নাই মই কামত যাম কেতিয়া আৰু বানাবি কেতিয়া মই খাম কেতিয়া মই কামত যাওঁ মই কামত তোৰ উঠফাৰে নহয় ফুটানি আছে একো নখাকে গৈছে যি ভোকে মৰক যা ইমান কে দেৰি কৰি আছা ফটাফট দে ৰ'দ দিছি দেখা নাই কি বুঝবি ইহঁতে ৰাতিপুৱা মই একো খাই অহা নাই আৰু তিৰিৰ লগত লাগি আহিছো আজি লাগি থকা তই তিৰিৰ লগত কি বুঝবাবি বিয়া কৰি যি ঝালা হৈছে মোৰ কিয় নকৰাম আৰু কি হ'ল ঝালা আছি তোৰ ইমান মানুহচোন বিয়া পাতি মৰমহে পায় কি বুঝবো আৰু তিৰিগিলানে এই কটি ভাতা ৰ'দত এই জগালি কৰি আছো তিৰিগিলাই কি খালি কি আজি বোলে কাপোৰ লাগে কালি বোলে কিবা লাগে মইহে জানো কপল ঘাম মাটিত পেলাই আছো মোৰ দুখ ভাই আগবেল দি ফটাফট কামখিনি শেষ কৰিব লাগে ফটাফট ৰ'দ দিছে দৰ্জাখন খুলি দিয়া দৰ্জাখন দিছা খুলি দিয়া দৰ্জাখন গৰম লাগিছে বিচনাত দিয়া বহুত গৰম লাগিছে কি কৰি আছিলা ইমান মাতি আছিলো চিঞৰি গল বিষাই গল মোক টোপনি মাৰি আছিলা না অন্য কিবা বেলেগ কাম কৰি আছিলা আজিকালি তুমি কি মোক ইমান সন্দেহ কৰা কৈছা নেকি এনেৰা হলি নহব কিন্তু ধুনীয়া কথা কোৱা কাৰণে তোমাৰ গছ চাকা লাগিলে না মই জানো চোৰৰ মই সদায় পুলিচ কথা শাস্তি কবা কিন্তু বাবা সৰু মুখত বৰ কথা তুমি বিয়া হোৱা দিন ধৰি মোক কিমান সুখ দিছা ইয়াতে বাবা তাত তুমি কিমান পাবা তোমালোক কথা দিব সময় নষ্ট নকৰো যাম মই
তাৰ লগত মোৰ আৰু সংসাৰ কৰিব ইচ্ছা নাযায় হৈছে আৰু মই ঋতুকে একবাৰ মাতো চাওঁ। এই ভৰ দুপৰীয়া আৰু মোৰ নটিকে ফোন মাৰে বে। হেল্ল'। হেল্ল', সেইটো কৈছোঁ একবাৰ আহাচোন, মই অকলে আছোঁ ঘৰত। দে যাই আছোঁ দে মই। দে যাই আছোঁ। কোৱাচোন কি হৈছে? কোৱাচোন মোক। মই ইয়াৰ লগত তাৰ সংসাৰ কৰিবৰ ইচ্ছা নোহোৱা হৈছে, তুমি কি কৰা কৰাচোন। ৰ'বা অলপ ধৈৰ্য ৰাখা। বিয়া পাতাটো ইমান সহজ কথা নহয়। মই নাজানো এইগিলা, যি কৰা সোনকালে কৰা। কিবা এটা কৰিম দিয়া। দৰ্জাটো খোলা। এই দিন দুপৰীয়া যে দৰ্জা দিছা, আগফালত দৰ্জা দিয়া, পিছফালত দৰ্জা খুলি থৈ দিয়া। দৰ্জাটো খুলি দিয়াচোন। তুমি যোৱা, মোৰ মানুহজন আছে, জলদি যোৱা। আজিকালি আগফালত দৰ্জা বন্ধ থাকে আৰু পিছফালত দৰ্জা খুলি থাকে, কিয়? দৰ্জা খোলাই থাকে কি হয় তোমাৰ? মই বতাহ খাই থাকোঁ, তোমাৰ একো কথা নাই।